National Conference on Science and Technology for Sustainable Development ni sauraizotum habapari khungdong. Snijibati Azadika Amrut Mahasabjong Labba Lakinani Kokrazar Sohrao Thanai Kokrazar Vigyan Poraisalimani Nilkamal Brahmani Noblangau Kokrazar Science College Guwahati Institute of Advanced Study in Science and Technology at Shillong Northeast Center for Technology, Application and Resni Banjaineo National Conference on Science and Technology for Sustainable Development ni sauraizotum habapari khungdong. हाबाफारियाव बाहागो लाना बिटिआरनि मावफुं सोद्रोमा अरूप कुमार दे बेखेवनायजों लोगोसे आलारि बाथि फोजोंना होयो। बड'लेण्ड मुलुग सोलोंसालिनि वाइस चेन्सेलर लाइस्टम लाड्डु सिंह आरो प्रफेसर देवेन्द्र मोहन डिपार्टमेन्ट अफ सिभिल इन्जिनियारिं IIT BSU इन्डिया बिथांमोनहा যেতিয়া এষ্টাব্লিছ হৈছিলে আমাৰ স্থানীয় লোকসকলে এষ্টাব্লিছ কৰোঁতে এটা ভিজন ৰাখিছিলে যে আমি সায়েন্স এডুকেশ্যনত এই এৰিয়াটোত এক্সেলেঞ্চ আনিম আৰু বৰ্তমানৰ যি পৃথিৱীৰ সমস্যা চলি আছে তাতে সাষ্টেইনেবিলিটিৰ ওপৰত বহুতো প্ৰশ্ন আহি আছে এখন সায়েন্স কলেজ হিচাপে আমি সোসাইটিক এটা মেছেজ দিব বিচাৰোঁ যে সকলো ক্ষেত্ৰতে সাষ্টেইনেবিলিটিৰ কথাটো আমি চিন্তা কৰিব লাগে উদাহৰণস্বৰূপে প্লাষ্টিক যেতিয়া আৰম্ভ কৰিছিলে তেওঁক নোবেল প্ৰাইজ দিয়া হৈছিলে আৰু সেই প্লাষ্টিকৰ সমস্যাই পৃথিৱীখনক আজি আমাৰ কি কৰিছে এতিয়া প্লাষ্টিকৰ সমস্যা উদ্ভাৱনৰ কাৰণে যে প্লাষ্টিকৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ তাক লৈ মানে কথাটো হ'ল যে যেনেকৈ কিবা এটা বস্তু আৱিষ্কাৰ কৰিলে সেইটো সাষ্টেইনেবল হ'বনে নহ'ব মানে ভৱিষ্যতলৈ আমাক সেই বস্তুটোৱে উপকাৰ কৰিবনে নে ভৱিষ্যতত আমাক ধ্বংসৰ মুখলৈ লৈ যাব সেই কথাষাৰ আমি আমাৰ প্ৰতিটো ক্ষেত্ৰতে অনুধাৱন কৰাটো উচিত তো এই ক্ষেত্ৰত আমাৰ যিমানবোৰ উদ্ভাৱন হৈ আছে বা ইনোভেশ্যন বা ডিস্কভাৰ যি নকওঁ আমি সেইবোৰ আমাৰ সায়েন্স এণ্ড টেকন'লজিৰ দ্বাৰাই হৈ আছে আৰু সায়েন্স এণ্ড টেকন'লজিয়ে বৰ্তমানৰ পৃথিৱীৰ উন্নতিত এক বিশেষ ভূমিকা পালন কৰে সেইকাৰণে সাষ্টেইনেবিলিটি ইন সায়েন্স এণ্ড টেকন'লজি বা সায়েন্স এণ্ড টেকন'লজি ফৰ সাষ্টেইনেবল ডেভেলপমেণ্ট এইটো এটা বহুত ডাঙৰ এটা ইম্পৰ্টেণ্ট বিষয় বৰ্তমান পৃথিৱীৰ সন্মুখত থিয় হৈ গৈছে আৰু আমাৰ ৰিচাৰ্চাৰসকলে আমাৰ প্ৰফেচৰসকলে বিভিন্ন ইনষ্টিটিউটৰ আমাৰ ষ্টুডেণ্টসকলেও এই সাষ্টেইনেবল সায়েন্স এণ্ড টেকন'লজিৰ ওপৰত কাম কৰি আছে সেইকাৰণে আমাৰ সায়েন্স কলেজে ভাবিছোঁ যে আমি এনেকুৱা এখন প্লেটফৰ্ম তৈয়াৰ কৰোঁ যি প্লেটফৰ্মৰ দ্বাৰা ছাত্ৰ প্ৰফেচৰ চাইণ্টিষ্ট একাডেমিচিয়ান আৰু গভৰ্ণমেণ্ট গোটেই পাৰ্চনছ একলগ হৈ এটা প্লেটফৰ্মত থিয় হৈ সায়েন্স এণ্ড টেকন'লজি ফৰ সাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত চিন্তা কৰিব পাৰে তেওঁলোকে কি কৰি আছে সায়েন্স এণ্ড টেকন'লজিৰ কাৰণে বা সাষ্টেইনেবিলিটিৰ কাৰণে তেওঁলোকৰ ৰিচাৰ্চত কেনেধৰণৰ তেওঁলোকে পদ ৰাখিছে বা তেওঁলোকে কি পইণ্টছ কনচিডাৰ কৰিছে তেওঁলোকে যদি নিজৰ ৰিচাৰ্চ ইনোভেশ্যনছখিনি ইয়াতে এটা প্লেটফৰ্মত বেলেগৰ সন্মুখত ৰাখে তে তেওঁলোকে সেই বেলেগেও এজনে আনজনৰ ৰিচাৰ্চৰ বিষয়ে গম পাব সায়েন্স এণ্ড টেকন'লজিৰ বিষয়ে গম পাব ইনোভেশ্যনৰ বিষয়ে গম পাব আৰু ভৱিষ্যতত এক বিশেষ পৰিকল্পনা হাতত ল'ব পাৰিব যাতে এখন সুন্দৰ পৃথিৱীলৈ আমি আগবাঢ়িব পাৰোঁ যোৱা দুবছৰত আমাৰ পেণ্ডেমিক হৈ গ'ল COVID-19 পেণ্ডেমিক আমি বহুত দিন আমি ঘৰৰ ভিতৰতে আবদ্ধ থাকিলোঁ আমাৰ যেন ৰিচাৰ্চ যেন স্তব্ধ হৈ যোৱাৰ নিচিনা হৈছিলে আমাৰ এই কনফাৰেঞ্চৰ দ্বাৰা আমি আকৌ সেই ৰিচাৰ্চ কালচাৰটো আমাৰ চাইণ্টিষ্টসকলৰ মাজত আমাৰ ষ্টুডেণ্ট প্ৰফেচৰসকলৰ মাজত এটা ৰিজুভিনেট কৰি আকৌ চাইণ্টিফিক কালচাৰটো ৰিচাৰ্চ কালচাৰটো ইনকালকেট কৰাৰ কাৰণে আমাৰ এই কনফাৰেঞ্চটো আমি অৰ্গেনাইজ কৰিছোঁ দুদিনীয়া আমাৰ এই কনফাৰেঞ্চটোত আমি বিজ্ঞান ভাৰতী এটা অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন তেওঁলোকে আমাক জইণ্টলি সহায় কৰিছে অৰ্গেনাইজেশ্যন কৰোঁতে আৰু লগতে কলাবৰেশ্যনত আছে ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ ইন সায়েন্স এণ্ড টেকন'লজি IASST গুৱাহাটী আৰু নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন'লজি ইনোভেশ্যন এণ্ড এপ্লিকেশ্যন এণ্ড ৰিছ নেক্টাৰ শ্বিলং এওঁলোকে আমাক কলাবৰেট কৰিছে আমাৰ বহুতো ফাণ্ডিং এজেঞ্চি আমাক ফাণ্ড দিছে এই নেশ্যনেল কনফাৰেঞ্চটো হৈ উঠাত আমি সকলোৱে মিলি এই গোটেইকেইটা যেনেকৈ ধৰক আমাৰ ছায়েন্স কলেজ বিজ্ঞান ভাৰতী IASST গুৱাহাটী আৰু নেক্টাৰ শ্বিলং সকলোৱে ছায়েন্স এণ্ড টেকন'লজিৰ ওপৰত কাম কৰা অৰ্গেনাইজেশ্যন আৰু তেওঁলোকে ছায়েন্স এণ্ড টেকন'লজি প্ৰমোট কৰাৰ কাৰণে কাম কৰি আছে আৰু আমি বিজ্ঞান শিক্ষা দি আছোঁ ছায়েন্স এণ্ড টেকন'লজিৰ শিক্ষা দি আছোঁ সেইকাৰণে আমি সকলোৱে একলগ হৈ এখন সুন্দৰ ভৱিষ্যতলৈ সুন্দৰ পৃথিৱীলৈ আগবাঢ়ি যাব পাৰোঁ আৰু আমি ৰিচাৰ্চাৰসকলক একগোট কৰি আৰু বেছি ভাল কৰিব পাৰোঁ তাৰে পৰিকল্পনাৰে আমাৰ এইটো দুদিনীয়া 9 ছেপ্টেম্বৰ আৰু 10 ছেপ্টেম্বৰ 2022 এই নেশ্যনেল কনফাৰেঞ্চ আমি অৰ্গেনাইজ কৰিছোঁ শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ
ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।